हेलो फ्रेंड्स आज আহিলোঁ এখন পিকনিক প্লেস জাজিমুখ আমাৰ তিয়কৰে হয় বহুত ধুনীয়া জায়গা আৰু মোৰ লগত আহিছে আৰু মিঠু কে স্কোয়াৰ তো ভিডিওটো আমাৰ চাব বুলি আশা কৰিলোঁ আৰু লাইক শ্বেয়াৰটো টিপি দিব কিনো যায় আপোনালোকৰ হয় না বলক ভিডিও আৰু এইটো ৰাস্তাই যায় জাজিমুখলৈ চাওক না পৰিৱেশটো কিমান ধুনীয়া হয় এনো আৰু এতিয়া পাইছোহি এখন মিচিং গাঁও ৰাইট চাইডে আছে এইটো শুনামতে ৰাস্তা বাইক হ'লে পুৰা পানী হৈ যায় এই ৰাস্তাটো আৰু এতিয়া পাইছোহি আমি এইটো তিনিআলি এটা ৰাইট চাইডে যায় কাইমাই হৈ তিয়কলৈ আৰু লেফ্ট চাইডে যায় জাজিমুখ পিকনিক স্থলীলৈ আৰু কিবা গাঁও আছে আৰু 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 বন্ধুসকল এনেকুৱা জেগাবোৰ মোৰ সঁচাই বহুত ভাল লাগে দেখিছে চাগে আৰু এইপিনে এইটো ৰাস্তা বনাইও আছে ব্লককেইটাই পিকনিক স্থলীলৈ বহুত ভাল হ'ব আৰু অলপ দিনৰ পাছত আৰু সেই ইয়াতে গৰুৱে খুন্দিয়াই দিয়ে গাড়ী বেঠাকৈ পঠিয়াইছে আবেলি সময়ত হৈছে গৰু আনি আছে মানুহে ঘৰলৈ আৰু এতিয়া পাইছোঁহি আমি জাজিমুখ যিটুকা ঘাটটো ৰাইট চাইডে এইপিনি গাঁও এখনলৈ যায় খালি দলংখন নাই হোৱা নাও পাৰ কৰাই দিয়ে আৰু এই চোৱা ৰাইট চাইডে যাব লাগিব আমি পিকনিক স্থলীলৈ আৰু এই চোৱাতে আমি মহ এটা দেখিলোঁ বলীয়া মহ বুলি কৈছে মহটো কমেও 7-8টামান মানুহে তুলিছে গাড়ীখনত 4-5টা লুচিয়ে বান্ধি উঠাইছে এটাই বেয়া লাগিলে মহটো কিমান মৰিয়াইছে বেয়া লাগি গৈছেগৈ তো এতিয়া ক'ত নিয়েগৈ নাজানিম বাৰু আৰু এই যে দেখিছে ৰাস্তাটো বাঁহ বান্ধি থৈছে যাবলৈ দিয়া নাই মই শুনিলোঁ দাদাজনক কেতিয়া খুলিব শনিবাৰে দেওবাৰে খুলিম বুলি কৈছে এতিয়াৰ পৰা কিন্তু হ'লেও এইপিনে বাইক চাই অহা নাছিলে এখন বাইক কেইদিনমানৰ আগতে অহা আছিলে আমাকো তেনেকৈ অলপ বাধাই কৰিছিলে সাৱধানকৈ যাবলৈ কৈছে কিয়নো সেই বলিয়া মহটোতে আৰু কেইটামান মহ আছে হপায় 2-3টা আৰু মহবোৰ চোৱাৰ সময়ত এইপিনে উভতি আহে বুলি কৈছে আমি এইপিনে গ'লোঁ তেওঁ কিন্তু যিও হ'ব বাইক লৈ পলাব লাগিব বোলো পাছত কিন্তু এই বালিত এনেকুৱা বাইক চিলি মাৰিছে সময় যেনি তেনি বেকা হৈ গৈছে এইবোৰতে পিকনিক আহি যদি মানুহ আহে পিকনিকৰ সময়ত মহবোৰ এতিয়ালৈকে দেখা নাই আগত চুইছে যদি নাজানো হ'লেও লাহে ধীৰে গৈ থাকোঁ বলক আৰু এতিয়া আমি চাইডে চাইডে গৈ আছোঁ যিমানকণলৈকে যাব পাৰোঁ বলক আৰু আগলৈ বেছি আগলৈ যাব নোৱাৰি কিয়নো মাটিটো পলসুৱা মাটি সোমাই যায় চকা সোমালে ওলাব নোৱাৰিম আৰু এইবোৰ চব জীৱ জন্তু মানুহো আনকি ডেড বডি ইয়াৰ পৰ্যন্ত উঠি আহে আগত পৰি আছে বুলি কৈছে বলক যাব নোৱাৰি এইটো পৰা ৰাস্তা পূৰা পলস আছে ওচৰত বাইক লাগি ধৰিব আমি আৰু আগলৈ নাযাওঁ পিছতে বাইক থৈ এই ৰাইট চাইডে যাওঁ নৈ চলোঁ বলক ইয়াত ব্ৰহ্মপুত্ৰ গোটেই পানী বুৰি যায় আৰু এতিয়াতো আমি বহুত ৰিক্সত আছোঁ সেইটো কাৰণ মহ আহি পেলাই বেয়া খাদন দিব বুলি কৈছে বাইক এচোৱালৈকে নাহিলে নাই বাৰু আৰু জেগাটো চব কি ধুনীয়া এইটো পিকনিক প্লেচ হয় জাজিমুখ বুলি কয় তুমি শুনিছে চাগে আৰু আমাৰ এইপিনে কুকুৰ এটা আহিছে গুচাই আছে ন কামিব আপোনালোকে মাছ তামাম ওলায় মানে মাছ ফ্ৰীকৈ খাব বুলি ক'লেও মিছা ন পুৰা মাছ ওলায় ইয়াত বহুত ধুনীয়া পিকনিক প্লেচ ইমান ওচৰতে থাকে আছে যদিও আজিলৈকে অহাই নাই আমি আজি জেগাটুকুৰা ভালকৈ চিনি নাপাওঁ হৈ সোমাই গৈছোঁ বে কি ধুনীয়া জেগা চাওক না গোটেই বালি আৰু ইয়াত গোটেই পানী হৈ যায় ৰাস্তা পূৰা ফুল হৈ যায় এইবোৰত গোটেই পানীয়ে আৰু এইটো কি বস্তু পৰি আছে গৰু মূৰ এটা পৰি আছে ৰ'ব দেখাইছে আপোনালোকক সাৰ মূৰবোৰ দেখিছে য'ত ত'ত পানীত পৰি গৰু ছাগলীবোৰ যে উটি আহে শুই বুচ সাৰ
এইবোৰ গৰু ছাগলী সাৰ চাগে এইবোৰ সাৰ মহ ইয়াত উঠি আহে সেইবোৰ ৰখি আহি এইবোৰ সাৰ মহবোৰ দেখিছে তুই সেইডাল মানুহৰ সাৰ কৰি কিমান ডাঙৰ জন্তু হ'ব চাগে সেইডাল বন্ধুসকল যদি আপোনালোক কোনোবা পিকনিকলৈ বুলি আহি এই নৈ দাঁতিলৈ আহে খালী ভৰিয়ে যদি আহিবলৈ হয় তেতিয়া কিন্তু অলপ সাৱধানে আহিম কিয়নো ইয়াত এই সৰু সৰু সাৰবোৰ পৰি আছে ভৰিত সোমাব আৰু এই চোৱাত পলহটো বহুত কোমল হপায় ভৰি দিবলৈ হ'লে সোমাই যাব এনেই চাইছিলোঁ আমি আৰু এতিয়া আমি যাবলৈ ল'লোঁ এই চোৱাৰ পৰা মহো আহিব হৈছে বুলি কৈছে এতিয়া আমি গৈ থাকোঁ ব'লক তো বন্ধুসকল ভিডিঅ' আজিলৈ এইটো আছিলে পিকনিক প্লেচ এডোখৰ দেখাম বুলি আজি আহিছিলোঁ আৰু এইটো যদি আপোনালোকে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিলোঁ আজিলৈ বাই বাই